নমস্কাৰ বন্ধুসকল, মই বিকি আহমেদ বিকি ফাৰ্মিং চেনেলটোৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো আজি আমি আলোচনা কৰিম বতা চৰাই অৰ্থাৎ কোয়েল বাৰ্ডে কি দানা খায়। প্ৰায় 80 to 90% মানুহে হয়তো জানে কোয়েল বাৰ্ডে আমাৰ যিবিলাক ব্ৰইলাৰে খোৱা দানা, সচৰাচৰ ব্ৰইলাৰ ফাৰ্মত যিবিলাক দানা ব্যৱহাৰ কৰা হয় সেইবিলাক দানাই খায়। কিন্তু ষ্টেজ অনুসৰি সিহঁতক কি দানা দিব লাগে এইটো প্ৰপাৰলি হয়তো প্ৰায় 30-40% মানুহে নাজানে এতিয়ালৈ। তো আজি মই সেইটো সন্দৰ্ভত ইয়াকে আলোচনা কৰিম। তো বতা চৰাইৰ যিটো প্ৰথম ষ্টেজ থাকে, মানে কণীৰ পৰা ইহঁতে পোৱালিপ্ৰাপ্ত হোৱাৰ লগে লগে ইহঁতক 24 ঘণ্টালৈ একো খাব দিব নালাগে। তাৰপিছত আপুনি 24 ঘণ্টাৰ পিছত আপুনি ব্ৰইলাৰৰ যিটো প্ৰি ষ্টাৰ্টাৰ দানা বুলি কয়, প্ৰি ষ্টাৰ্টাৰ দানা আপুনি যিকোনো কোম্পানীৰে ল'ব পাৰে, কিন্তু যিটো হাই ভেলু, মানে আপোনাৰ যিটোৰ প্ৰ'টিন ভিটামিনটো বেছি হয়, মাৰ্কেটত বেছি চলি আছে, তো সেইটো ব্ৰেণ্ডৰ ল'লে আপুনি ৰিজাল্টটো আৰু বেছি ভাল পাব। মই এতিয়া কোনো ব্ৰেণ্ডৰ কৰিব যোৱা নাই, সেইকাৰণে মই একো নামো উল্লেখ নকৰোঁ। কিন্তু গডৰেজৰ দানাবিলাক ভাল। একচুৱেলি মই গডৰেজৰ দানাই ইউজ কৰি আহিছোঁ আৰু এতিয়াও গডৰেজৰ দানাই ইউজ কৰি আছোঁ। তো প্ৰি ষ্টাৰ্টাৰ দানাটো আপুনি প্ৰথম 10 পৰা 15 দিন অৱস্থালৈ খুৱাব পাৰে। তাৰপিছত আহি যায় ব্ৰইলাৰৰ 2 নম্বৰ দানা, যিটো আমি ষ্টাৰ্টাৰ বুলি কওঁ। তো সেই দানাটো আপুনি 15 পৰা 30 দিন 35 দিনলৈ সেইটো দানা খুৱাব পাৰে। তাৰপিছত যদি আপুনি মাংসৰ কাৰণে এই চৰাইটো পুহি আছে, তেনেহ'লে আপুনি ফিনিচাৰ দানা খুৱাওক, আৰু যদি কণীৰ কাৰণে পুহি আছে তেনেহ'লে আপুনি লেয়াৰ দানাটো খুৱাওক। লেয়াৰৰ ফেজ 2 দানাটো বহুত ভাল হয়। আপুনি এইটো গডৰেজতহে পাব ফেজ 2, ফেজ 1 হিচাপত। বাকী কোম্পানীবিলাকত কামিক্স লিখা থাকে, আৰু গডৰেজৰ লোৱাটোৱে মই বেছি ৰিকমেণ্ডেড কৰোঁ আপোনালোকক, কিয়নো গডৰেজৰ যিবিলাক ৰিজাল্ট সেইবিলাক বহুত ভাল হয় গডৰেজ দানাৰ। তো ইয়াতে আপোনালোকে দেখা পাইছে মোৰ ফাৰ্মখন, ইয়াতে প্ৰায় 250 কোয়েল বাৰ্ড আছে। এতিয়া আবেলিৰ সময়, ইহঁতে কণী দিয়াৰ সময় হৈছে। তো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে এৰিম। আৰু প্ৰপাৰ দানা বা পানীৰ যোগানৰ জৰিয়তেহে আপুনি পোৱালি ডাঙৰ কৰিব পাৰিব। প্ৰথম যিটো 10 দিনীয়া ষ্টেজটো হয়, সেইটো বহুত ক্ৰিটিকেল ষ্টেজ হয় এই চৰাইবিলাকৰ কাৰণে। যদি সেইটো ষ্টেজত আপুনি ইহঁতৰ মৃত্যুৰ হাৰৰ সংখ্যা কমাব নোৱাৰে, তেনেহ'লে আপোনাৰ বহুত পোৱালি নষ্ট হৈ যাব। সেইকাৰণে আপুনি পোৱালি পোহোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। মই যিমান দূৰ পাৰোঁ আপোনালোকৰ লগত থাকিম, সহায় কৰিম আপোনালোকক। আপোনালোকেও মোক অনুপ্ৰেৰণা দিয়ক, যাতে মই আপোনালোকৰ বাবে এনেকুৱা নতুন নতুন তথ্য আপোনালোকলৈ লৈ আহিব পাৰোঁ। মই একচুৱেলি নতুন হয় ইউটিউবত, তো হয়তো ইমান কথা ভালকৈ ক'ব নাজানো, বা কাৰোবাৰ হয়তো ভাল নালাগিব পাৰে। তো নিজৰ সৰু ভাইটি বা বন্ধু বান্ধৱ হিচাপে আপুনি ভুল বুজি নল'ব, বা তেনেকুৱা ভাবি নাথাকিব। হয়তো মোৰ কথাখিনি শুনাৰ পিছত যিখিনি ভুল হৈছে সেইখিনি আপুনি নিজে শুধৰাই ল'ব, আৰু মোকো শুধৰাই দিলে মই নথৈ আনন্দিত হ'ম। তো আজিলৈ ইমানতে এৰিছোঁ বন্ধুসকল। আকৌ কালি পৰহিলৈ আহিম নতুন এটা আলোচনাৰ ওপৰত। তো যদি মোৰ চেনেলটো কোনোৱে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা ঘণ্টা বটনটো টিপি দিব, যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে পোনে পোনে আপোনালোকৰ মোবাইলত গুচি যায়। থেংক ইউ। জয় অসম।